আছামিজ সলিউশন 2.0 চাই থকাৰ বাবে ধন্যবাদ। আজি আমি আলোচনা কৰিম যদি আপোনালোকে এটা চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিলে, আপোনালোকে কম্পিউটাৰৰ দোকানত গৈ আবেদন কৰিছিলে বা আপোনালোকৰ মোবাইল ফোনৰ জৰিয়তে আবেদন কৰিছিলে। যদি আপোনালোকে 2022, 23, 24 চনত আবেদন কৰিছিলে, 2025 চনৰ ফেব্ৰুৱাৰী মাহত এইখন লিষ্ট আহি গ'ল। এই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে 17,000 টকা লাভ কৰিব। ফাৰ্ষ্ট কিস্তিত আপোনালোকে 9,000 টকা লাভ কৰিব আৰু ছেকেণ্ড কিস্তিত আপোনালোকে 9,000 টকা লাভ কৰিব। এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেনেহ'লে পঞ্চায়তৰ পৰা মানুহ আহি আপোনালোকৰ ফটো তুলি লৈ যাব। তাৰ পাছত আপোনালোকৰ টয়লেটৰ টকা আপোনালোকৰ একাউণ্টত সোমাই যাব। এইখন লিষ্ট আপোনালোকে মোবাইল ফোনৰ জৰিয়তে কেনেকৈ চেক কৰিব, এইটোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সকলো প্ৰচেছ জনাই দিম। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট মোৰ, যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেধৰণৰ ভিডিঅ' আপোনালোকে আগলৈ পাই থাকে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে পোনপ্ৰথমে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি SVM বুলি লিখি দিব। SVM লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, অলপ তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে চাব ইয়াত স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ এণ্ড আৰু কিবা এটা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। লিংকটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা পেজ খোল খাব। পেজ খোল খোৱাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি দিব, অলপ তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াত চাব ইম্পৰ্টেণ্ট লিংক বুলি এটা অপশ্যন আছে। অপশ্যনটোৰ পাছত আপোনালোকে ইয়াত চাব নাও ইউৰ স্বচ্ছ ভাৰত ডাটা MIS, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ নতুন এটা পেজ খোল খাব। আপোনালোকে এনেকৈ স্ক্ৰল ডাউন কৰিব। ইয়াত বহুতকেইটা অপশ্যন আছে, আপোনালোকে ইয়াত এটাতো ক্লিক নকৰিব। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকে আপোনালোকে। এতিয়া আপোনাৰ চাব চকুত চাব, মই দেখাই দিছোঁ আপোনালোকক। ফ্ৰী আইকন বুলি এটা অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে চাব ইয়াত ডেছবোৰ্ড বুলি এটা অপশ্যন আছে, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ নতুন এটা পেজ খোল খাব। নতুন এটা পেজ খোল খোৱাৰ পাছত আপোনালোকে ইয়াত তললৈ চাব পাৰিব। টোটেল ডিষ্ট্ৰিক্ট আছে 761টা, টোটেল ব্লক আছে 7,154টা। ইয়াত আপোনালোকে চব ডিটেইলছ পাই যাব। এতিয়া আমি চেক কৰিম আপোনালোকৰ নাম এই লিষ্টত আছেনে নাই, কেনেকৈ চেক কৰিব। আপোনালোকে ইয়াত চাব ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট বুলি এটা অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এটা পেজ খোল খাব। পেজ খোল খোৱাৰ পাছত আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি দিব। যিহেতু আমাৰ আছাম ষ্টেট, আমি আছামটো চিলেক্ট কৰি দিম। ছেকেণ্ডটো আপোনাৰ আছে চিলেক্ট ডিষ্ট্ৰিক্ট। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে সেইটো ডিষ্ট্ৰিক্ট দি দিব। ইয়াতে অলপো ভুল চুল নকৰিব, ভুল কৰিলে আপোনালোকৰ ৰেকৰ্ডটো নাপাব। আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছত আপোনালোকে চিলেক্ট ব্লক বুলি আছে, আপোনালোকে ইয়াত নিজৰ ব্লকটো চিলেক্ট কৰি ল'ব। চাই চিতি ল'ব অলপ। এতিয়া আৰু এটা অপশ্যন আছে আপোনালোকৰ গ্ৰাম পঞ্চায়ত। আপোনালোকৰ গাঁও পঞ্চায়ত যিটো হয় আপোনালোকে সেইটো পঞ্চায়ত দি দিব। যিহেতু আমাৰ এইটো হয় আমি এইটো দি দিছোঁ। এতিয়া আপোনালোকৰ গাঁওখনৰ নামটো দি দিব। আমাৰ যিটো এইটো গাঁও, আমি এইখন গাঁও দি দিছোঁ। আপোনালোকে ইয়াত চাব ছাবমিট বুলি এটা অপশ্যন আছে, লাষ্টত মই দেখাই দিছোঁ। তো ছাবমিট বুলি এটা অপশ্যন আছে, ছাবমিটত আপোনালোকে ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পাছত আপোনালোকৰ নতুন এটা পেজ খোল খাব। আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াত চাব, অলপ চাব, তললৈ যাব। এতিয়া ইয়াত আছে আপোনালোকৰ দুটা অপশ্যন। প্ৰথম এটা আছে এইটো
দ্বিতীয়টো হৈছে এইটো আমি যেহেতু লেট্ৰিনৰ লিষ্টখন চাম আপোনালোকে AG1 IHHL H2 যেটো অপশন আছে 167 লিখা আছে এটোত আপোনালোকে ক্লিক কৰি দিব 167 টা মানে আপোনালোকৰ মানে আমাৰ গাঁৱত লেট্ৰিনৰ কাৰণে সেনকশন হৈছে আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকে পোন প্ৰথমে চাব ইয়াত আছে হেবিটেশন নাম থাকিব পিছত ফ্যামিলি হেড নেম 8 নম্বৰ থাকিব ফাদাৰ বা হাজবেণ্ডৰ নেম 4th থাকিব আমাৰ জেন্ডাৰ পাছত থাকিব আপোনাৰ কেটেগৰী লাষ্টত থাকিব আপোনাৰ সাব কেটেগৰী এইখন লিষ্টত যদি আপোনালোকৰ নাম আছে তেনেহলে আপোনালোকৰ পঞ্চায়তৰ পৰা মানুহ অতি সোনকালে আহিব আহি আপোনালোকৰ ফটো মাৰি লৈ যাব ফটো মাৰাৰ পাছত আপোনালোকৰ একাউণ্ট লৈ যাব একাউণ্ট নিয়াৰ পাছত আপোনালোকে 2-3 মাহৰ পাছতে আপোনালোকে 18,000 কৈ টকা লাভ কৰিব যদি কিবা ডাউট আছে তেনেহলে তলত কমেন্ট কৰি জনাব কিবা ডাউট থাকিলে মই সলভ কৰিম এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ ভিডিও আগলৈ পাই থাকে আজিৰ ভিডিও এইখিনি ধন্যবাদ